Please subscribe. Welcome to channel. Hello friends, মই জহিৰুল আপোনালোকে চাই আছে যে কনভাৰসেশ্যন। আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম কিদৰে ইউটিউবত ভিডিঅ' আপলোড কৰিব পাৰি। ফ্ৰেণ্ডসকল, যদি এতিয়াও এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপুনি ইউটিউবত যাব। ইউটিউবত যোৱাৰ পিছত এনেকুৱা ইণ্টাৰফেচ দেখা পাব। তাৰপিছত ওপৰৰ লাইনত যিটো ভিডিঅ' কৰা বক্স আছে সেই ভিডিঅ' বক্সত ক্লিক কৰিব। তাৰপিছত আপোনাৰ যিবিলাক গেলাৰীত ভিডিঅ' আছে সেইবিলাক ভিডিঅ' তলত আহি গৈছে আৰু ওপৰত যিখিনি খালী জেগা আছে সেই ঠাইখিনিত ভিডিঅ' কৰি কিনে আপলোড কৰিব পৰা চিষ্টেমটো আছে। এতিয়া মই 2 নম্বৰ ভিডিঅ'টো আপলোড কৰিম, সেইকাৰণে মই 2 নম্বৰ ভিডিঅ'টোত ক্লিক কৰিলোঁ। তাৰপিছত মই ইয়াতে টাইটল লিখিম। ইয়াতে আপুনি এনেকৈ ক্ৰপ কৰিব পাৰিব, ট্ৰিম কৰিব পাৰিব। মই ট্ৰিম নকৰোঁ যিহেতু মই দেখুৱাই দিছোঁ। ইয়াতে মই টাইটল লিখিম, হাউ টু solve any mathematics problem. How to solve any mathematics problem without calculator. Calculator in assamese video calculator. তাৰপিছত মই তলত ডেছক্ৰিপশ্যনত অসমীয়াত লিখিম। ইয়াত মই অসমীয়া কৰি লৈছোঁ। মই ইয়াতে মই অসমীয়া লিখিছোঁ কেনেকৈ সহজতে গণিত সমাধান কৰিব। একেবাৰে সহজ পদ্ধতি। কেনেকৈ সহজতে গণিত সমাধান কৰিব, একেবাৰে সহজ পদ্ধতি। তাৰপিছত এতিয়া আপুনি লোকেশ্যন দিলে দিব পাৰিব। যদি আপুনি ইয়াতে পাব্লিকৰ কাৰণে দিয়ে পাব্লিকৰ কাৰণে দিব পাৰে, আৰু আনলিষ্টেড হ'বৰ কাৰণে আনলিষ্টেড দিব পাৰে। যদি প্ৰাইভেট অকল তুমি নিজৰ কাৰণে চাব বিচাৰিছা তেতিয়া তোমাৰ কাৰণে দিব পাৰা। তাৰপিছত আমি আপলোড কৰিব পাৰিম। আপলোড কৰিলে ওপৰৰ এই চিনটোত যাই ক্লিক কৰিম। ক্লিক কৰাৰ পিছত আপলোড হৈ যাব। এতিয়া ভিডিঅ'টো আপলোড হৈ আছে, দেখুৱাই আছে 0% আপলোড, about 2 minutes remaining। এতিয়া ভিডিঅ'টো আপলোড হৈ আছে। বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু লাইক এটা দিব, কাৰণ ভিডিঅ' এটা বনাওঁতে অলপ কষ্ট হয়, ভাবিবলগীয়া হয়। আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।